হাই এভৰিৱান, মই নয়নমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মিনি ব্লগ এটাৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মই বনাবলৈ ওলাইছোঁ তিলৰ চাটনি। যিসকলে বনাই খাব পাৰে তেওঁলোকেতো জানে, যিসকলে নাজানে তেওঁলোকৰ কাৰণে অকণমান হ'লেও টিকলিমান হ'লেও সহায় হ'ব বুলি ভিডিঅ'টো আগবঢ়ালোঁ। এতিয়া মই বাতিত তিলখিনি ওলাই লৈছোঁ। ইয়াতে মই অকণমান দি লৈছোঁ পানী, যাতে তিলখিনি ভালকৈ ধোৱা খায় তাৰ কাৰণে অকণমান পানী দি লৈছোঁ। আৰু আঙুলিটোৰে এনেকুৱাকৈ লৰাই দিলোঁ, কিন্তু তিলখিনি ওপৰতে থাকিলে দেখিছেনে। এতিয়া মই এইখিনি ভালকৈ ধুই আনিম আৰু মই আজি ব্যৱহাৰ কৰিম চাটনিত কেঁচা তিল। আৰু মই এইখিনি ভাজি নলওঁ, ধুই অনাৰ পিছত এতিয়া মই দি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত আৰু দিম এইপিনে জলকীয়া, আদা, নহৰু। এইপিনে জলকীয়া মই বেছিকৈ লৈ লৈছোঁ, যিহেতুকে চাটনি অকণমান জলকীয়া হ'লে খাই পেলাই ভাল লাগে। আৰু এয়া মই জলকীয়া দি লৈছিলোঁ আৰু এইপিনে দি লৈছোঁ মই সৰু চাই আদা এডোখৰ কাটি লৈছিলোঁ 4 পিচ কৰি। এয়া চাওক মই 4 পিচ আদা এডোখৰ দি লৈছোঁ আৰু ইয়াতে দি লৈছোঁ 4 ডোখৰমান নহৰু। আৰু যিহেতুকে এডোখৰ লৈ গৈছিলে সেই পিচো মই দি লৈছোঁ ইয়াতে। আৰু এটা জলকীয়া ৰৈ গৈছিলে, সেই জলকীয়াটোৱে ইয়াতে দি লৈছোঁ। এতিয়া ইয়াৰে ঢাকনিখন লগাই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিব লাগিব। এতিয়া গোটেইখিনি ৰেডি কৰি লৈ ল'লোঁ। আকৌ দিবলৈ ৰৈ গৈছিলে অকণমান নিমখ। এতিয়া ইয়াতে অকণমান দি লৈছোঁ মই নিমখ আৰু ইয়াতে অকণমান দি ল'ম পানী, যাতে পানীখিনি দিলে কি হয় চাটনিখিনি ভালকৈ পিছা যাব। তাৰ কাৰণে দি লৈছোঁ মই অকণমান পানী আৰু ইয়াতে ঢাকনিখন লগাই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি আনিম। এয়া মোৰ ফাইনেলি চাটনি পিছা হৈ গৈছে আৰু এতিয়া বাতিটোত ওলাই ল'ম। এতিয়া সৰু চাই এটা বাতি লৈ লৈছোঁ। এতিয়া চাটনিখিনি ইয়াতে ওলাই ল'লোঁ। ইয়াতে মই এতিয়া দিম এটা পিঁয়াজ, সৰু চাই চুটকু চাই এটা পিঁয়াজ লৈ লৈছোঁ। এয়া পিঁয়াজৰ বাকলিটো গুচাই ল'ম। অকণমান লৈ লৈছোঁ মিঠাতেল আৰু পিঁয়াজৰ বাকলিটো গুচাই ভাল কৰি ধুই আনিছোঁ। আৰু ইয়াতে মই সৰু সৰুকৈ কাটি ল'ম আৰু আপোনালোকক দেখুৱাব নোৱাৰিম কটাটো। আৰু এইপিনে মই কাটি ল'লোঁ পিঁয়াজখিনি সৰু সৰু কৰি আৰু ইয়াতে অকণমান দি লৈছোঁ মিঠাতেল। আৰু কেঁচা তিলত এনেকুৱাকৈ কেঁচা মিঠাতেল আৰু পিঁয়াজ দিলে খাবলৈ বেছি সোৱাদ হয় চাটনিখিনি। আৰু চাটনিখিনি অকণমান এনেকুৱাকৈ ভালকৈ মিলাই ল'ম এতিয়া। আৰু ফাইনেলি চাটনিখিনি মোৰ মিলোৱা হৈ গৈছে আৰু এতিয়া ভাত এসাঁজৰ লগত খোৱাৰ কাৰণেহে মজা। এয়া চাওক মই চাটনি ৰেডি আৰু লৈ লৈছোঁ ভাত। ইয়াতে লৈ লৈছোঁ অকণমান চাটনি, আলু ভাজি আৰু দালিত কোমোৰা দিছোঁ আৰু এইপিনে ভাত। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।